আজি চিলাপথাৰত অনুষ্ঠিত বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ অধিৱেশনত আমি সকলোৱে যোগদান কৰোঁ। অধিৱেশনত বঙালী লোকসকলৰ উপৰিও মিচিং, গোৰ্খা, দেউৰী, অসমীয়া ভাষী বিভিন্ন লোকে আহি স্বতঃস্ফূৰ্তভাৱে যোগদান কৰিছে। সি আমাৰ অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত থকা সমন্বয়ৰ সাঁকোডাল শক্তিশালী ৰূপত নিৰ্মাণ কৰিব। বঙালী ভাষী অসমীয়া লোকসকলৰ মাজত জ্ঞান আৰু প্ৰজ্ঞাৰ এক নৱজাগৰণ সৃষ্টিৰ বাবে কাম কৰিবলৈ মই বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কৰ্মকৰ্তাসকলক আহ্বান জনাওঁ আৰু অসমৰ ভাষা, সাহিত্য, কলা কৃষ্টিৰ বাবে বিভিন্ন সময়ত বৰঙণি আগবঢ়োৱা বঙালী ভাষী অসমীয়া লোকসকলৰ কীৰ্তিৰ বিষয়েও মোৰ ভাষণত মই উল্লেখ কৰোঁ। মই ভাবোঁ যে আমি সকলোৱে লগ হৈ আমাৰ অসম মাতৃক বিকাশৰ পথেৰে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য নিৰ্মাণৰ বাবে সকলোৱে লগ হৈ আমি একেলগে কাম কৰোঁ।